মনটো স্থূল মাথাত বিবেক নাই সঁচাকৈ বুলি কৈ থকা গম পাই অন্তৰৰ পৰা আপোনালোকক everyone কি খবৰ নিশ্চয় ভালে আছে মই শিৱানী আজি মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু মই পিনিছো আজি মেখেলা চাদৰ চাওক দেখিছেনে ধুনীয়াকৈ এযোৰ মেখেলা চাদৰ পিনিছো আৰু আজি মোৰ ব্লগিংটো বেলেগ টাইপৰ হ'ব অকণমান আপোনালোকে চাবলৈ নাপাহৰিব আৰু মোক কেনেকুৱা লাগিছে সেইটো কথাও জনাবলৈ নাপাহৰিব ভাল লাগিব আপোনালোকৰ কমেণ্টে মোক বহুত বেছি উৎসাহ দিয়ে গতিকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু তেতিয়াহ'লে মই তালৈ কিয় যাওঁনো কি কৰিম সকলোবিলাক কথা আপোনালোকক জনাই থাকিম মোৰ লগত একেবাৰে শেষলৈকে ব্লগটোত থাকিব আৰু কি উদ্দেশ্যে যাম মই গৈ পেলাই তাত আপোনালোকক কৈ থাকিম গতিকে ব্লগটো একেবাৰে শেষলৈকে থাকিব আৰু তেতিয়াহ'লে বলক এতিয়া আহি বহিছোহি গাড়ীত আজি অকণমান গৰম আছে তথাপিতো ইমান গৰম নহয় বাৰু তেতিয়া মই এতিয়া উপস্থিত আছোঁ গুৱাহাটী চান্দমাৰীত থকা আৰ্টিষ্ট গিল্ডত আৰু ইয়াত আছে জ্যোতিষ্মান এখোজ আগলৈ অনুষ্ঠানটিৰ এটা অনুষ্ঠান গতিকে আহক আপোনালোকক মই ইয়াৰ ভিতৰলৈ লৈ যাওঁ এইটো আচলতে সাহিত্য চৰ্চা গোট আহিয়ে মই শুনিবলৈ পাইছিলোঁ সুন্দৰ সুন্দৰ কবিতা আবৃত্তি গতিকে আহকচোন কবিতাৰ মাজলৈ যাওঁ তোমাৰ খোপাৰ আবেলি আবেলি মনত পৰেনে অৰুন্ধতী জোনাকে ডাৱৰে মৰমে বিহাৰী নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতন্যতা মনত পৰেনে অৰুন্ধতী কবিতাৰ শিৰোনাম প্ৰাকৃতিক যোৱাটো ভাগলৈ হানি থৈ গ'ল উশাহৰ ফেৰেঙনিত জোনাক ৰঙি এবুকুৱা দিয়ে দুচকুৰ পতাত ওলমি ৰোৱা সৰাপাতৰ সপোন এনেকৈ প্ৰতিজন কবিয়ে আহি নিজৰ নিজৰ কবিতা পাঠ কৰি শুনালে ইয়াৰ পাছত মোৰ বান্ধৱী আৰু এই সাহিত্য চৰ্চাৰ গোটটিৰ সভানেত্ৰী অজন্তাৰ এটা কবিতাই মোক বৰকৈ মুগ্ধ মনৰ দাপোনত তুমি বহুদিন হ'ল তোমাক নেদেখা ভাবো দেখিমনে তোমাক কেতিয়াবা মনৰ দাপোনত ভুমুকি মাৰি চাওঁ কিজানি তোমাৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ কেতিয়াবা কাম পাতি শুনো তুমি যে গুণগুণাইছিলা সেই গীতৰ কলিটি অস্থিৰ হৈ পৰোঁ তেতিয়া বিচাৰি ফুৰোঁ তোমাক যদিও জানো তুমি আৰু কোনোদিনেই উলটি নাহা তথাপিও সাঁচি ৰাখিছোঁ সযতনে দাপোনত তোমাৰ গোপনে গোপনে ধন্যবাদ সকলোৰে আগত লওঁ এইটো নহয় তেওঁ গোটটোৰ কাৰণে যিখিনি অৰিহণা এনেকৈ ৰুমি দত্তই তেওঁলোকৰ দিনটোৰ কাৰ্যসূচী সুকলমে চলাই নিয়া দেখিবলৈ পোৱা গ'ল জ্যোতিষ্মান এখোজ আগলৈ আচলতে এটা সাহিত্য চৰ্চা গোট আৰু এই সাহিত্য চৰ্চা গোটটোৱে সাহিত্য চৰ্চা কৰাৰ উপৰিও সমাজৰ দুই এটা ভাল কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু মই ভাবোঁ আমি সকলোৱে এখেতলোকক ছাপোৰ্ট কৰা দৰকাৰ অতি এনেকুৱা ধৰণৰ সুন্দৰ অনুষ্ঠানবোৰ জীয়াই থকাত আমাৰ ছাপোৰ্টৰ অতিকৈ প্ৰয়োজন এই গোটটোনো কি এই সন্দৰ্ভত সভানেত্ৰী অজন্তা ফুকনে বহুত সুন্দৰকৈ বক্তৃতা দাঙি ধৰিলে অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ জ্যোতিষ্মান এখোজ আগলৈ এটা সাহিত্য চৰ্চা গোট 2021 চনৰ 6 ছেপ্টেম্বৰ জ্যোতিষ্মানৰ জন্ম এই জন্ম হোৱাৰ দিনৰ পৰা আজি পৰ্যন্ত জ্যোতিষ্মানৰ মজিয়াত আপোনাৰ ইমান নতুন নতুন ন প্ৰতিভাৰ কবি সাহিত্যিকসকলক আমি লগ পাইছোঁ তেওঁলোকৰ সুন্দৰ সুন্দৰ কবিতা গল্প আমি পঢ়িবলৈ পাইছোঁ এই ছমাহত গল্পৰ মাধ্যমেৰে হওক বা কবিতাৰ মাধ্যমেৰে হওক জ্যোতিষ্মানক চবেই ইমান মৰম দিছে আৰু ইমান ধুনীয়াকৈ আগবঢ়াই দিছে
আৰু সেইকাৰণে সাহিত্য চৰ্চাৰ জগতখনত যাতে জ্যোতিষ্মান এগছি জ্যোতি হৈ পেলাই পোহৰ বিলাই থাকে আৰু আকাশখনত যাতে উজ্জ্বল নক্ষত্ৰ হয়, মই সেইটোৱে আশা কৰোঁ, উজ্জ্বল নক্ষত্ৰ হৈ পেলাই জিলিকি থাকে। সেইটোৱে আশা। আৰু তাৰ কাৰণে ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন জ্যোতিষ্মানৰ নিচিনা এই গোটবোৰ দীক্ষায়ো হয় আৰু ভাল ভাল কামবোৰ কৰি যাব পাৰে। মোৰ এটা ডাইলগে বৰকৈ মন আকৰ্ষিত কৰিছিল। আহকচোন শুনো। নিজকে এজন ঘুষখোৰ চাকৰিয়ালত পৰিণত কৰিবলৈ বাধ্য হৈছিল। আজি এইখন দেশত সুখ নাই, শান্তি নাই, বানপানী সমস্যাৰ সমাধান নাই, কেৱল নাই নাই। আরে ডাক্তারখানাত আমি ডাক্তার নাই, টকা নিদিলে চিকিৎসা নাই, বেন্ডেজ নাই, কপাহ নাই, আনকি প্রেসক্রিপশন লিখিবলৈ একোটা কাগজ নাই। এইখন দেশত আজি 70% মানুহৰ মাথাত বিবেক নাই, সঁচা কথা কোৱা সঞ্চিমা নাই, লাইন নম্বৰ হ'ল ঠেং নাই, আনকি ইলেকশ্যন হৈ গ'ল 5 বছৰৰ পিছতো এই দিছপুৰত আৰু দিল্লীত বহি থকা সেই বৰমূৰীয়া দেউতাৰীশ্বৰসকলৰ এডালুটি কৰি বিচাৰি পাবলৈ নাই। তই যে কৈ আছো নাই নাই, মই কৈছো আছে। তোৰ কি আছে শুন তেন্তে। ভাৰতবৰ্ষ আছে, আছে ছাৰ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছে, আছে ছাৰ। অসমৰ মুখ্যমন্ত্ৰী আছে, আছে ছাৰ। অসমৰ ৰাজ্যপাল আছে, আছে ছাৰ। অসমৰ ছাত্ৰ সন্থা আছে, আছে ছাৰ। অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে, হাজাৰ হাজাৰ শ্বহীদ বেদী আছে। তেন্তে কিয় নাই নাই বুলি চিঞৰি আছো? মনত নাই সিদিনাখন গুৱাহাটীৰ মাজমজিয়াত 5জনকৈ ডেকা ল'ৰাক নিৰস্ত্ৰ অৱস্থাত হত্যা কৰিলে। আমাক যদি এইদৰে নাই নাই বুলি কৈ থকা গম পাই, তেনেহ'লে তেখেত চেষ্টাক কৰি থৈ যাব গম পাবি। অসমীয়া আৰু নুখুবি। তহঁত কিমান শুৱ? তহঁতৰ গাত ভুলে নিবিন্ধালৈকে, তহঁতৰ গাত জুয়ে নিপুৰালৈকে তহঁতে কি বুজি পাবি? জুয়ে পুৰাৰ পুৰণি কিমান, ভুলে পিন্ধাৰ দৰত কিমান। হয় অসমীয়া, মই হাত জোৰ কৰিছো, মই সেৱা লৈছো সকলো দেহৰ শেষ বিন্দু তেজ থকালৈকে প্ৰত্যেকজন অসমীয়াই কাম কৰ, কাম কৰ, কাম কৰ। তেতিয়া আমাৰ অসম মাতৃৰ উন্নতি হব, ভাৰত মাতাৰ উন্নতি হব। মই যেন অগ্নি দগ্ধ, কণ্ঠ ৰুদ্ধ, হাড় বৃদ্ধ এক মৃত বিহংগ, মই যেন জ্বলি 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 নিঃশেষ হৈ যাব বিচাৰিছো। মই যেন কোনো পাৰাবাৰ পোৱা নাই। অসমীয়া, মই আকৌ হাত জোৰ কৰিছো, আঁঠু লৈছো। প্ৰত্যেকজন অসমীয়াই দেহৰ শেষ বিন্দু তেজ থকালৈকে সকলোৱে কাম কৰ, কাম কৰ, কাম কৰ। তেতিয়া আমাৰ অসম মাতৃৰ উন্নতি হব, ভাৰত মাতাৰ উন্নতি হব। সকলো আগবাৰ 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 আগবাৰ। নমস্কাৰ। কথাবোৰ আপোনালোকে শুনিছে। আজি দিনটো কেতিয়া সময়বোৰ পাৰ হৈ গৈছে গমেই পোৱা নাই বাৰু। যি কি নহওক, প্ৰথমতে সকলোকে ধন্যবাদ জনাই লৈছো, যিসকলে নিজৰ নিজৰ মূল্যৱান সময়খিনি আজি আমাৰ এই অনুষ্ঠানটোত দিলেহি। তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰওঁ। আগন্তুক দিনত আমাৰ প্ৰতিটো অনুষ্ঠানতে আপোনালোকৰ পৰা সহায় সহযোগিতা পাম বুলি আমাৰ আশা আৰু বিশ্বাস। মই ক'ব বিচাৰিছো, আচলতে এতিয়া মই জ্যোতিষ্মানৰ পৰা ওলাই আহিলোঁ আৰু আজি জ্যোতিষ্মানে মোক এই গামোচাখনেৰে সন্মানিত কৰিলে। বহুত বেছি ভাল লাগিছে, মানে কিবা এটা ভাল লাগিছে আৰু তাৰ কাৰণে থেংক ইউ জ্যোতিষ্মান। আৰু অতি সুন্দৰ এটা আচলতে সাহিত্য চৰ্চা গোষ্ঠী হয়, সাহিত্য চৰ্চা কৰে তেখেতলোকে, সাহিত্য চৰ্চা গোট হয়। আৰু সেই সাহিত্য চৰ্চাৰ উপৰিও তেওঁলোকে বহুত বেছি কাম কৰি আছে। মই ভিতৰত কৈছোঁ, এই ভিডিঅ'টোৰ ভিতৰতে সকলোবিলাক মই আপোনালোকক কৈছোঁ। গতিকে এনেকুৱা সুন্দৰ সুন্দৰ অনুষ্ঠানবোৰ আমাৰ নাগৰিকৰ দায়িত্ব আছে যে আগবাঢ়ি যোৱাত সহায় কৰা, সেইখিনিয়ে আৰু। তেতিয়াহ'লে আজি ব্লগটো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আগতে কোৱাৰ নিচিনাকৈ মই ক'বলৈ লৈছোঁ। আৰু জ্যোতিষ্মানৰ নিচিনা এটা সুন্দৰ সুন্দৰ মানে এনেকুৱা কিছুমান গোটক আগবাঢ়ি যাবলৈ, এনেকুৱা কিছুমান অনুষ্ঠানত আগবাঢ়ি যাবলৈ আপোনালোকৰ, আমাৰ নাগৰিকৰ বহুত সহায়ৰ দৰকাৰ। আপোনালোকে সহায় কৰিব, এইখিনি মোৰ আজি ক'বলগীয়া। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।